আমি আগৰটো ভিডিঅ'ত যোগ আৰু পূৰণৰ ক্ৰমবিনিময় বিধিৰ বিষয়ে আলোচনা কৰিছিলোঁ। এইটো ভিডিঅ'ত আমি যোগ আৰু পূৰণৰ বিতৰণ বিধিনো কি সেই বিষয়ে আলোচনা কৰিম। তোমালোকে বৰ্ডত দেখিছা এটা ফৰ্মুলা পাতি থোৱা আছে a * b + c = a * b + a * c। ধৰি লৈছোঁ মই 3 * 4 + 2 এইটো তিনিটা তোমাৰ পূৰ্ণ সংখ্যা আৰু মই যদি এই তিনিটাকে এইটো ফৰ্মত লিখি দিছোঁ আৰু লিখি পেলাই মই যদি এনেকৈ সজাওঁ তেতিয়াহ'লে কি হ'ব 3 * 4 + 3 * 2। এতিয়া মই এইকেইটা সমাধান কৰি দিওঁ। 4 × 3 হ'ব তোমাৰ 12 যোগ 3 × 2 কিমান হ'ব 6 হ'ব, মানে ইকুৱেল টু কিমান হ'ব 18 হ'ব। এতিয়া মই এনেকৈ নাভাঙি মই অন্য এটা প্ৰকাৰেও এই বস্তুটো লিখিব পাৰোঁ। এইটো যে দেখিছা এইটো তোমাৰ 3 * এইটো যোগ কৰি আছোন 4 + 2 কিমান হ'ব 6 হ'ব। মই 6 লিখি দিওঁ ইকুৱেল তুমি কিমান পাবা 6 × 3 কিমান হ'ব 18 হ'ব। তুমি দেখিলা যে মই এনেকৈ লিখোঁ বা মই এনেকৈ লিখোঁ, মানে মই যে অৰিজিনেল ফৰ্মুলাটোলৈ যাওঁ, মই যদি এনেকৈ লিখোঁ বা এনেকৈ লিখোঁ দুয়োটাই তোমাৰ কি হ'ব সমান হ'ব। তোমালোকে নিজে দেখিলা এইপিনেও 18 হৈছে আৰু এইপিনেও 18 হৈছে। এইটো হৈছে তোমাৰ যোগ আৰু পূৰণৰ বিতৰণ বিধি।